আজিতো শপত লোৱা হ'ল যেহেতু সময় কম তাৰ কাৰণে সোনকালে অফিচ ল'ম লোৱাৰ পিছত সকলোখিনি যি ডিপাৰ্টমেণ্ট পায় বুজিবলৈ চেষ্টা কৰিম তাৰপিছত আমাৰতো সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আছে তেখেতৰ গাইডেন্স মতে কাম কৰিব চেষ্টা কৰিম সময় কম চ্যালেঞ্জ হ'ব আপোনাৰ হয় হয় আগত বাঢ়িব লাগিব জীৱনতো চ্যালেঞ্জ আছে বহুত কম সময় শিকিব লাগিব আকৌ মোৰ সাৰ্ভিসৰ কাৰণেও যুঁজিব লাগিব সমষ্টি বাকি মই মানে যিমানখিনি মোৰ কথা দিয়া এইখিনি কৰিব লাগিব তাৰ কাৰণে এই কম সময়ৰ ভিতৰত যিমানখিনি পাৰো কষ্ট কৰিম মানে যি ডিপাৰ্টমেণ্ট পায় এটুকু ভালকে কৰিব চেষ্টা কৰিম সমষ্টি বাকিকো মানে যিমানখিনি কথা দিছো ৰাখিব চেষ্টা কৰিম যাতে পুনৰ আকৌ মই মানে এটা সুযোগ পাই বিধায়ক হৈ আকৌ তেনেকা মানে মন্ত্ৰী হৈ পেলাই দায়িত্ব লৈ পেলাই কাম কৰিব সুযোগ পাই একাৰণে আগবাঢ়ি যাম তেনেকা আশা নাই আমাৰ দুটা দলৰ মুৰব্বী আছে বা সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আছে আমাৰ বিটিসি চিফ সন্মানীয় হাগ্ৰামুলি ডাঙৰীয়া আছে তেখেতসকলে নিশ্চয় বিবেচনা কৰিব মোৰ কাৰণে কিটো দিলে ভাল হ'ব তেওঁলোকে বিবেচনা কৰি যিটো দিয়ে এইটোকে মই গ্ৰহণ কৰি ভালকে কাম কৰি যাম ইয়াৰ এনসাৰটো যেহেতু আমাৰ দলৰ মুৰব্বী আছে তেখেতক সুধিলে আপোনালোকে বেছি ভাল পাব মতকে